নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই ভিডিঅ'টো বন্ধুসকল ৰাস্তাৰ পৰা আৰম্ভ কৰিছোঁ, কিয়নো আজি মোৰ অলপ সময় নাটনি হ'ল, সেইবাবে মই ভিডিঅ'টো আজি ৰাস্তাৰ পৰা আৰম্ভ কৰিছোঁ। আজি মই গৈ আছোঁ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় অৰ্থাৎ অসম চিকিৎসা মহাবিদ্যালয়লৈ বিশেষ কাম এটাত। বন্ধুসকল, মোৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব আৰু লগতে চেনেলটি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হেল্ল', নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই গৈ আছোঁ ডিব্ৰুগড় মেডিকেল। কিমান কি আছে আপোনালোকক দেখোন হস্পিটেল ডিব্ৰুগড় মেডিকেলত কেনেকুৱা কি চাই থাকিব আপোনালোকে ভিডিঅ'টো চাই থাকিব। সেয়া দেখিছে বন্ধুসকল, মই গৈ পালোহি অসম চিকিৎসা মহাবিদ্যালয়ৰ গেটৰ সন্মুখত। গেটৰ সন্মুখৰ পৰিৱেশ আপোনালোকে চাই লওক, অতি সুন্দৰ পৰিৱেশ। অসম চিকিৎসা মহাবিদ্যালয়। আহকচোন আমি ভিতৰলৈ চাওঁ কেনেকুৱা কি হয়। আহক বন্ধুসকল, আমি ভিতৰলৈ যাবলৈ অলপমান চেষ্টা কৰোঁ, ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰোঁ, কেনেকুৱা পৰিৱেশ, ভিতৰ চৰা চাবলৈ চেষ্টা কৰোঁ। আহক তেনেহ'লে বন্ধুসকল, এয়া মেডিকেল কলেজৰ ভিতৰ চৰা পৰিৱেশ, অতি সুন্দৰ পৰিৱেশ বন্ধুসকল। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত কেমেৰাৰ পৰা কোনো এলাও নাই, মই অলপ মনে মনে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো আপোনালোকে নাভাবিব যে কেমেৰা ভালকৈ কৰা নাই বুলি। তো মনে মনে যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব বন্ধুসকল, যিমান পাৰোঁ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মই পালোহি বন্ধুসকল ডিপাৰ্টমেণ্ট অফ মেডিচিন বিভাগৰ ইয়াত পালোহি। তো মোৰ ইয়াতে অলপ কাম আছিল, মই কামখিনি কৰিলোঁ বন্ধুসকল। আপোনালোকে ভিডিঅ'টো গৈ সম্পূৰ্ণকৈ চাব, সেইটোৱে চাই লওক। এয়া বন্ধুসকল দেখিছে, মই এতিয়া ডিব্ৰুগড় মেডিকেলৰ ভিতৰত চৌহদৰ ভিতৰত উপস্থিত আছোঁ। দেখাই দিম আপোনালোকক মই। এয়া দেখিছে ডিব্ৰুগড় মেডিকেল কলেজৰ ভিতৰত চৌপাশে কেনেকুৱা পৰিৱেশ। বন্ধুসকল, মোৰ ভিডিঅ'টো আজিলৈ ইমানলৈকে আছিল। তো আপোনালোকে চাই কেনেকুৱা পালে মোক কমেণ্টত জনাব ভিডিঅ'টো। মোৰ আগৰ ভিডিঅ'বিলাকো চাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি মোৰ আশা থাকিল। ধন্যবাদ।